গাইজ পুনৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি শাওণ মাহৰ সোমবাৰ, সেইটো কাৰণে আমি মন্দিৰত যাবলৈ ওলাইছোঁ আৰু আমি যাই আছোঁ কামেশ্বৰ দেৱালয়। ভিডিঅ'টো শেষলৈকে চাই থাকোঁ আৰু আহি পাই গ'লোঁ এতিয়া। মানুহ চাওক, বহুত মানুহ আছে। এইবাৰ আহিছোঁ আমি হিড়িম্বা বৌদ্ধ মন্দিৰলৈ। অলপ ভিতৰলৈ যাওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে। সোনকালে 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ে আপোনালোকে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই।